নমস্কাৰ আপোনালোকে কি খবৰ আপোনালোকৰ স্বাগতম অন্য এটা ভিডিঅ' তো আপোনালোকে চাই আছে গাঁৱৰ ল'ৰা একে চ' গাইছ আজি আমি যাবলৈ ওলাইছোঁ চমৰীয়া সত্ৰ চ' আজি চমৰীয়া সত্ৰ যাম ভিডিঅ'টো দেখাম যে চমৰীয়াটো কেনেকুৱা কি চব দেখাম চ' বলক ভিডিঅ'টো আৰম্ভ কৰোঁ চিঞৰি চিঞৰি ক'ব আজি I love you, I love you. Siari siari kabo kuju ala. I love you, I love you. Tohle guys আমি এনেকৈ যাম তুমি সত্ৰলৈকে তো বলক সত্ৰলৈকে যাওঁ সত্ৰ চাম মজাকে দেখাম গাইছ চাব ভিডিঅ'টো আৰু ভিডিঅ' অকণমান স্কিপ নকৰাকৈ চাব গাইছ তেতিয়াই সত্ৰটো ভালকৈ বুজিব পাব গাইছ বঢ়িয়াকৈ যাম ভিডিঅ'ত মজাকৈ দেখাম ভিডিঅ'ত মাজৰ সত্ৰটো কি আছে কি নাই কি হৈছিল কি হোৱা নাই সত্ৰটো কম গাইছ তো বলক সত্ৰলৈকে যাই থাকোঁ চ' গাইছ চাই ল'ব পাৰে সমীৰ সত্ৰ আমি আহি পালোঁ এতিয়া ডাঙৰ মন্দিৰ ইয়াতে আছে গাইছ এটা মন্দিৰ কিবা এটা মন্দিৰ আছে গাইছ আমি সমীৰ সত্ৰৰ পৰা আহি পালোঁ ফাইনেলি আহি পালোঁ গাইছ বলক ভিডিঅ'টো আৰম্ভ কৰোঁ ভিডিঅ'টো চাই থাকক গাইছ এই গাইছ চাই ল'ব পাৰে মেইন মন্দিৰটো এইটো একবাৰ ইয়ে চাই ল'ব পাৰে এনেকুৱা ভিতৰত পিনে ওম মন্দিৰ গাইছ ওম মন্দিৰৰ মই গাইছ আমি এইবিলাক চাই ল'ব পাৰে গোটেই শিলৰে মূৰ্তি এইবিলাক কামাখ্যাটো যাতে দেখাইছিল শিলৰ মূৰ্তি গাইছ আৰু যদি কামাখ্যা ভিডিঅ'টো চোৱা নাই চাই ল'ব পাৰে কামাখ্যাটো শিলৰ মূৰ্তি আছে বহুত এনেকুৱা কিন্তু কামাখ্যা শিলৰ মূৰ্তিবোৰ অলপ ডাঙৰ ডাঙৰ আৰু চাব শিলৰ মূৰ্তিবিলাক শিলৰে মূৰ্তি মানে থৈছে শিলৰে গাইছ আৰু ইয়াতে এইটো শিলৰ যিটো ডাঙৰ মন্দিৰটো চাই ল'ব পাৰে এনেকুৱা একবাৰ আৰু এইটো হৈছে মেইন এই নামঘৰটো ইয়াত গাইছ নামঘৰ দুটা আছে গাইছ ইয়াতে আমাৰ এতিয়া ককা লাগ পাইছোঁ লগতে ককা দুটাৰ কথা সুধিম ককা এই মন্দিৰটো কিমান চনত স্থাপিত হৈছিল 1500 গাইছ এই মন্দিৰটো 1588 চনত স্থাপিত হৈছিল গাইছ ককা এই মন্দিৰটো মানে কি ভগৱান আছে ইয়াত মানে এনে কিবা বাৰ অনুযায়ী এইটো অফ থাকে নেকি মানে বন্ধ থাকে নেকি কোনো দিন অফ নাই আমাৰ ৰাতিপুৱা খোলা হ'ব ৰাতিপুৱা কিমান বন্ধ হয় 9টা বজাত ৰাতি 9টাত বন্ধ হ'ব ৰাতিপুৱা 5টা গাইছ এইটো মন্দিৰটো আমাৰ বহুত ফাৰ্ষ্ট টাইম খোলা হয় ৰাতিপুৱা 5টাত খোলা হয় আৰু ৰাতি 9টা বজাত বন্ধ কৰি দিয়া হয় আৰু গাইছ চাই ল'ব পাৰে বহুত ডাঙৰ এটা মন্দিৰ আৰু গাইছ এই মন্দিৰটো চাই ল'ব পাৰে এই মন্দিৰটো ৰজা লক্ষ্মীহিমৰ দিনতে স্থাপিত হৈছিল আৰু তেওঁৰ বহুতো ইয়াত যেনে খৰম পাগুৰি বহুত ধৰণৰ ড্ৰেছ কিবা কিবি ইয়াতে গাইছ এই মন্দিৰটোৰ ভিতৰত আছে কিন্তু মন্দিৰটোৰ ভিতৰত সোমাব নিদিয়ে মন্দিৰটোৰ ভিতৰত অকল আমাৰ এই ককা আৰু দুজন ককা আছে দুজনে অকল সোমাই চাকি বন্তি জ্বলায় লগতে গাইছ এই চাই ল'ব পাৰে বহুত ডাঙৰ গাইছে মন্দিৰটোৰ বহুত পুৰণি মন্দিৰ এইটো আমাৰ আৰু গাইছ ইয়াতে বহুত এটা আমেজিং কথা আছে গাইছ ককা ইয়াতে বেলেগ এটা সোণাৰ কলঠা আছিল হয় না অঁ গাইছ এই মন্দিৰটোৰ ভিতৰত চাই ল'ব পাৰে মন্দিৰটো মানে গাইছ কলধাৰ এটা কন্ধ আছিল কলধাটো কোনোবা চোৰে বা কিবা মানুহে চুৰ কৰি লৈ গৈছে কলধাটো এতিয়া নাই না নাই এতিয়া তেওঁলোকৰ বংশও নাই যাই চুৰ কৰি নিছিল তেওঁলোকৰ কলধাটো গাইছ নিছিল এই মন্দিৰটোৰ পৰা যোনে কলধাটো চুৰ কৰি নিছিল তেওঁতো নায়ে এই পৃথিৱীত তেওঁৰ কোনো বংশই নাই গাইছ চব খালাচ হয় না কলা এই মন্দিৰটো 434 বছৰ আগৰ কথা কিমান দিন হৈ গ'ল আৰু এতিয়া কি লগোৱা চাফ চিকুণ আপুনিও কৰে আপোনাৰ দুজনে তিনিজনে ভিতৰৰ যিখিনি চাফ চিকুণৰ কৰ্তব্য বা যিখিনি থাকি বস্তু বন্তি লগোৱা সেইখিনি আপোনাৰ তিনিজনৰ আপোনাৰ নহয় এইটো ভিতৰতো বেলেগ মানুহ আছে চাফা কৰা হয় আমি ধৰক কিছুমান সেই মানুহবিলাকে যেতিয়া লাৰবা নৰা বস্তুটোহে আমাৰ অঁ তাৰমানে সকলোৱে লাৰবা নৰে ইয়াৰ এইটো মেইন বস্তু বা যিটো আমাৰ ভক্ত প্ৰাণ সেইটো মানে আপোনালোকৰ আৰু বেলেগে আনিব নোৱাৰে হয় আৰু ইয়াৰ মন্দিৰত গাইছ এই মন্দিৰটোৰ বিষয়ে বহুত কথা কল আমি শুনিছিলোঁ এই মন্দিৰটো 451 বছৰ পুৰণি এই মন্দিৰটো ৰজা ৰুদ্ৰসিংহই বনাইছিল এই চাই ল'ব পাৰে মন্দিৰটো আৰু এই মন্দিৰটো গাইছ এই অখৰ পিনে এটা সোণাৰ টেকেলি আছিল আৰু কোনোবাই চুৰ কৰি লৈ গৈছে আৰু এই যিটো দেখাইছোঁ মই অলপ আগত সেইটো হৈছে গাইছ ধৰ্ম ঘাটি মানে সেইটোৱে মেইন ঘাটিটো ইয়াৰে হেৰিৰ আৰু ইয়াতে এই অখত এটা সোণাৰ টেকেলি আছিল গাইছ চুৰ কৰি লৈ যোৱা হৈছে চাই ল'ব পাৰে সমস্ত মন্দিৰটো এইবিলাক গাইছ ইয়াতে গোটেই পক্ষীয়ে আছে চাই ল'ব পাৰে এইবিলাক গোটেই পক্ষীয়ে ভিতৰত ধুনীয়াৰ পক্ষী সেইডাল গাছডাল হায়েষ্ট পক্ষী আছে সেইডাল শ্ৰীকৃষ্ণ গাছ কৃষ্ণচূড়া গাছডালত গাছ বহুত পক্ষী আছে গোটেই পাতে নাই গাছডালত পাতে নাই বুলি ক'ব পাৰি পুৰা পক্ষীৰ বাঁহ আৰু বাঁহবোৰ গাছ জেং ডাঙৰ শৰীৰে বনোৱা হৈছে বহুত ডাঙৰ পক্ষীবোৰ ধলদং যিটো আমাৰ ইয়াতে আমাৰ ভাষাত ধলদং বুলি কওঁ আপোনালোকে কি বা কয় নাজানো কিন্তু আমাৰ যিটো ধলদং বুলি কয় ডাঙৰ পক্ষী আটাইতকৈ ডাঙৰ পক্ষী আছেগৈ সেই পক্ষীটো বহুত
বেছি আছে গাছ চাই লওক গাছত পাতে নাই কিন্তু পক্ষী আছে আৰু লগতে সমীৰহঁতৰ বহুত পক্ষী হলদং আছে এই গাছৰ ওপৰত হলদং উৰি আছে লগতে আৰু আপোনালোকে যদি সমীৰহঁতৰ আহি পক্ষীবোৰ দেখা পাব আৰু সমীৰত আহিব বুলি আশা ৰাখিলোঁ তো আজিৰ এই ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিবলৈ ভাবিছোঁ যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু লগতে যিসকলে মোৰ চেনেলটো নতুনকৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিওঁ তো আজিলৈ লৈছোঁ ভাই লগ পাম নতুন ভিডিঅ'ৰ সৈতে তো আজি বাই বাই